হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ ভালেই। আজি বতৰটো বৰ ডাৱৰীয়া, সেইকাৰণে ভাবিলোঁ আজি ৰাতি সাঁজটো মই মুৰ্গী মাংস খাম বুলি। এইটো আজি মোৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম মুৰ্গী মাংসৰ জালুকীয়া মই কেনেদৰে বনাম। তো আহকচোন মই দেখাওঁ ভিডিঅ'টো। এয়া মই মুৰ্গী কাটি ল'লোঁ। এইটো লেগ পিচ ৰাখিও মোৰ ছোৱালীজনীয়ে আকৌ লেগ পিচ খাই ভাল পায়। এয়া মাংসটো কাটি ল'লোঁ। এয়া মুৰ্গী মাংস মই মুঠি ল'লোঁ, হালধি চালধি দি ধুনীয়াকৈ মুঠি ল'লোঁ। এয়া মই পিঁয়াজ কাটি ল'লোঁ। এয়া নহৰু বটি ল'লোঁ। এই কেঁচা জলকীয়া কেইটামান ফালি ল'লোঁ। এয়া জালুক পিচি ল'লোঁ ধুনীয়াকৈ গুড়ি কৰি, আৰু এয়া মই আলুগুটি চাইজত কাটি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীটো পাতি ল'লোঁ। কেৰাহী গৰম হ'ল, এতিয়া মই ইয়াতে তেল দিলোঁ। এতিয়া তেল পকিলে মই ইয়াতে পিঁয়াজটো দি দিলোঁ। গোটেই নাই দিয়া, অলপ পিঁয়াজ দি দিলোঁ। এতিয়া মই এইফালে মাংসটো দি দিম। মাংসটো এতিয়া অলপ দেৰি ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে জোখ পৰিমাণে হালধিটো দিলোঁ, নিমখ দিলোঁ। এয়া ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই লৈ এতিয়া মাংসটো অকণমান ফ্ৰাই হ'বৰ কাৰণে মই ঢাকি দিলোঁ। মাংস ফ্ৰাই হৈ গৈছে। মই যিটো কটা পিঁয়াজ আছিলে, কটা পিঁয়াজটো থাকি যোৱা পিঁয়াজটো ইয়াত দি দিম। আলুগুটিটো ইয়াত দি দিলোঁ। দি এবাৰ ধুনীয়াকৈ লৰাই দিলোঁ। মাংস প্ৰায় সিজিছে আৰু ফ্ৰাই হৈ গৈছে। এতিয়া মই বটি লোৱা নহৰুটো ইয়াতে দি দিম। যিটো কেঁচা জলকীয়া ফালি লৈছিলোঁ, কেঁচা জলকীয়াটো দি দিম। লগতে জালুকৰ গুড়িটো ধুনীয়াকৈ মিহলাই দিলোঁ মাংসত। এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া সিজিবৰ বাবে এয়া জোখ পৰিমাণে গৰম পানী কৰি থৈছিলোঁ, গৰম পানীটো দি দিলোঁ। এতিয়া মই ঢাকনাটো লগাই দিলোঁ। এয়া মাংস সিজিছে আৰু আলু সিজিলে এতিয়া মই ইয়াতে মছলা দিম। এতিয়া মিট মছলা দিলোঁ, চিকেন মছলা দিলোঁ, অকণমান ৰেড চিলি দি দিলোঁ কালাৰটো উঠিবৰ বাবে। এয়া মাংস হৈছে আৰু মই ইয়াতে হ'বৰ টাইমত এতিয়া অকণমান গৰম মছলা ছটিয়াই দিলোঁ। গৰম মছলাটো ছটিয়াই দিলে চেণ্টটো ধুনীয়া আহে। তো মোৰ এয়া হৈয়ে গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম। তো এয়া মোৰ কুকুৰা মাংসৰ জালুকীয়া হৈ গৈছে। তো গাইজ, আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে? যদি ভাল পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।